हेलो गाइस আজি আপোনালোকলৈ লৈ আনিছোঁ আকৌ নতুন এটা ভিডিঅ' আজিৰ ভিডিঅ'টো হ'ব VFX এডিটিঙে হয় কিন্তু আমি হলিউড ফিল্মত দেখিয়ে থাকোঁ ডাইনোছৰৰ লগত মানুহ লগত যেনেকৈ ফিল্ম বনায় আৰু তাকে লৈ মই আজি আপোনালোকক অকণ দেখুৱাই দিম ভিডিঅ'টো শেষলৈ চাব তেতিয়াহে আপোনালোকে বুজিব যে ক্ৰমাকে আমি কি কৰিব নোৱাৰোঁ ক্ৰমাকে কাইনমাষ্টাৰত আছে ক্ৰমাকে বুলি ক্ৰমাকেত আমি সকলো ভিডিঅ' এডিটিং কৰি ইউটিউবত আপলোড কৰি লাখ লাখ টকা ইনকাম কৰিব পাৰোঁ গতিকে যাওঁ বলক স্ক্ৰীন ৰেকৰ্ডত গাইজ ভিডিঅ'টো শেষলৈ চাব আমি প্ৰথমতে যাম কাইনমাষ্টাৰ আমি অপেন কৰি ল'ম অপেন কৰাৰ পিছত আমি যাম ভিডিঅ' শ্বুট কৰা টুকুৰা এটা আছে সেইটো আমি লৈ ল'ম তো লৈ ল'লোঁ লৈ কিনি অকণমান প্লে কৰি চাম প্লে কৰি এই ডখতে ৰৈ দিলোঁ ৰৈ কিনি আমি যাব লাগিব অকণমান মিলাই আমি আকৌ লায়াৰত যাম লায়াৰত আকৌ আমি ইউটিউবৰ পৰা আপলোড কৰি থৈছিলোঁ গ্ৰীণ স্ক্ৰীনৰ ডাইনোছৰ আমি এইটো ছাইড কাটি দিলোঁ কাটি কিনি আমি ক্ৰমাকেত যাম ক্ৰমাকেত আমি সকলো কৰিব পাৰোঁ ক্ৰমাকে আমি এনেবল কৰিলোঁ বেকগ্ৰাউণ্ড গুচি গ'ল এডজাষ্ট কৰি দিলোঁ এডজাষ্ট কৰাৰ পিছত আমি ফটোটো সৰু কৰি ল'ম ডাইনোছৰ ফটোটো আমি এই বাঁহৰ চুকত থৈ দিলোঁ যাতে দৌৰিব নোৱাৰে এই সৰুকৈ ৰাখি দিলোঁ ৰাখি কিনি এডজাষ্ট কৰিব লাগিব অলপ এডজাষ্ট কৰি কিনি এডোখৰ ৰৈ দিলোঁ ৰাখি কিনি আকৌ আমি অকণমান এডজাষ্ট কৰি ল'ব লাগিব ভালকৈ যাতে ধৰিব নোৱাৰে তাৰপিছত আমি লক অপশ্যনলৈ গ'লোঁ লক অপশ্যনত আমি এনেকৈ মিলাই গ'লোঁ আকৌ অকণমান আগবঢ়াই কিনি এই ডাইনোছৰটো অকণমান ডাঙৰ কৰি লৈ আকৌ এইটো জেগাতে থৈ দিম আকৌ আগলৈ যাম আকৌ জুম কৰি দিম আকৌ আগৰ জেগাতে ৰাখি দিম আকৌ অকণ আগলৈ লৈ যাম আকৌ ডাইনোছৰটো জুম কৰি দিম তাৰপিছত আকৌ আগলৈ যাম আকৌ জুম কৰি দিম জুম কৰি আকৌ আগলৈ দিলোঁ আকৌ জুম কৰিলোঁ তাৰপিছত লাষ্টত আৰু অকণ জুম কৰি দিলোঁ ডাঙৰ হ'বলৈ এতিয়া ফটোটো মানুহটো ইফালে গ'ল ডাইনোছৰটো ইফালে গৈছে গতিকে আমি ইয়াক কি কৰিব লাগিব আমি ৰোটেট কৰিব লাগিব ৰোটেট কৰি দিলোঁ এতিয়া আমি অলপ প্লে কৰি চাম ফিল্ম বনি গ'ল আৰু এডজাষ্ট কৰিবলৈ আছে বাৰু ইয়াক অলপ এডজাষ্ট কৰিব লাগিব বন্ধুসকল দেখিলেনে আমি কম কষ্টত অকণমান ফটো শ্বুট কৰি কিনি আমি ক্ৰমাকেত গৈ আমি কেনেকৈ এডিটিং কৰিব পাৰোঁ আপোনালোকে নিশ্চয় দেখিলে আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো মই জুম কৰি দিলোঁ যাতে মানুহজনক এট্ৰেক্ট কৰা ষ্টাইলটো ওলাই থাকক এইটো অপশ্যনৰ ৰাখি দিম তাৰপিছত আকৌ প্লে কৰি তো লাষ্টৰ পাৰ্টটো অকণমান খেলি মেলি হৈছে ইয়াক আকৌ জুম কৰিব লাগিব লকটোলৈ গৈ জুম কৰি দিলোঁ আকৌ এডজাষ্ট কৰি দিম এইডোখৰলৈ মানুহ য'ত ফুলি গৈছে তালৈকে আমি এডজাষ্ট কৰি দিলোঁ চাওক এতিয়া আপোনালোকে আৰু অকণমান এডজাষ্ট কৰিবলৈ আছে
লকত গৈ কিনে আকৌ অকণমান জুম কৰাই দিম তাক। আৰু অকণমান এনেকৈ এডজাষ্ট কৰি দিলে আকৌ প্লে কৰি চাম।